হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর চুত পাখনা হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা গীতেরে ঘুরে রে হিয়ারা বেগেরে প্রণয়র Hello everyone, this is me Polak and welcome to my YouTube channel আৰু সকলোৱে চাই থাকিব মোৰ চেনেলটো and এতিয়া আছো আমি এছএছআৰ ৰোডত ভিডিঅ' কমপ্লেক্সত ইয়াত দুৰ্গা পূজা চাবলৈ আহিছোঁ আৰু চবকে হেপী দুৰ্গা পূজা আৰু চাই থাকিব আগলৈ দেখাই গৈ থাকিম চলো এইফালে এনেই ৰিহাৰ্চেল কৰি আছিলে সিহঁতি আৰু বহুত দিনৰ পিছত ব্লগ আহিছোঁ সকলোৱে চাব কেনেকুৱা হৈছে ভিডিঅ'বিলাক আৰু কমেণ্টছ মানে দিব ভালকৈ তো সেয়াই আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মই আপোনালোকে মৰম কৰিব ভিডিঅ'বিলাক চাব লাইক কৰিব আৰু কমেণ্টো কৰিব চ' আৰু ভাল এইটো এছএছআৰৰ ভিডিঅ' কমপ্লেক্স হয় ভিডিঅ' কমপ্লেক্স ভিতৰত চোক সেইফালে গৰু আছে মূৰ্তি বনাই দিছে একদম ধুনীয়াকৈ আৰু ইফালে মূৰ্তি চূৰ্তি আছে ইমান ধুনীয়াকৈ বনাই দিছে ভিডিঅ' কমপ্লেক্সটো আৰু এইটো চব ডাষ্টবিন হয় চৰাই বনাই দিছে সেইটো আৰু ভালকৈ দেখাব পাৰিলোহেঁতেন দিনত আৰু এতিয়াতো ৰাতি কেনেকৈ দেখাম ন ভিতৰত গৈ ভালকৈ ভিডিঅ' বনাব পাৰিলোহেঁতেন কিন্তু আধা ঘণ্টাৰ কাৰণে 200 টকা লাগে বোলে এতিয়া 200 টকা কেলৈ খৰচা কৰিম ইমান ধুনীয়াকৈ বজাৰ পাতি আছে ইয়াত বজাৰ খুলি আছে জেলেপি খাম এতিয়া চবে দেৱৰাজ নদী ক'ত গ'ল দেৱৰাজ আৰু যোন ইমান ধুনীয়াকৈ মেলাও আছে ইয়াত মই মেলা দেখুৱাম তাৰপিছতে চব ইফালে ট্ৰাই কৰি আছে দুজনী দেখাই আছোঁ পিছফালে ট্ৰাই কৰি আছে এইফালে সিহঁতিও তাত ডান্স কৰিবলৈ আৰু চ' মই বজাৰ দেখাম চাই থাকিব বজাৰ আছে আৰু আপোনালোকক দেখাম চলো হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর চুত পাখনা হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা গীতেরে ঘুরে রে হিয়ারা বেগেরে প্রণয়র ছবি আঁকানা মনরে সপোনবোৰ হ'বনে
পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা আমাৰ এতিয়া ফটোশ্বুট চলিছে ফটোশ্বুট এইফালে এটা ফটোশ্বুট চলি আছে এতিয়া বৰ্তমান কি কৰিবি উপায় নাই ভিতৰতো যাবলৈ ৰাস্তাই নাই একেবাৰে একদম পূৰা ভিৰ মানুহ আৰু এনেকৈতো খোৱা চোৱা বস্তু একোৱে নাই মই আপোনালোকক খোৱা বস্তুৱে কৈ আছোঁ কাৰণ ভোক লাগিছে যে সেইকাৰণে খোৱা বস্তুৱে বিচাৰি আছোঁ উপায় নাই ফুটবল ডান্স চলি আছে এইফালে পূৰা ডান্সটো দেখি পাইছে চাগে আৰু বেছি দেৰি নাথাকোঁ ইয়াত আৰু ভিডিঅ'টো বেছি দীঘল নহ'ব চাগে সেইটোৱে ৰুমলৈ যাবলৈ লৈছোঁ ফটোশ্বুট কৰি আছে সিহঁতি য়েছ হৈ গ'ল ফটো মাৰি নাই ফটো চাই আছে এইবিলাক মইহে ফটো মৰা নাই দেই ফটো মাৰিবলৈ ইচ্ছা নাই যোৱা আৰু ইমানকৈ মাৰিম অলপ পিছত ধুনীয়াকৈ লাইটিংবিলাক যে পূৰা ফটো মাৰিলে যে ব্লাৰ হৈ যায় চেহেৰাবিলাক সেইকাৰণে ফটো চটো মৰা নাই আৰু সেইটোৱে আপোনালোকে শেষত মোৰ চেনেলটো যে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ এইবিলাক কমেণ্টো কৰিব ভাল ভাল কমেণ্ট কৰিব তেতিয়াহে মই ভিডিঅ' বনাবলৈ আৰু চেষ্টা কৰিম আগলৈ তো জেলেপি দোকান ক'ত আছে ইয়াতে আছে চেউখন কৰি আছো জেলেপি দোকান ক'ত আছে জেলেপি দোকানে নাই ভাল বিচৰাওঁতে আমনি লাগি গ'ল তই দেখিছ নি জেলেপি দোকান নাই ক'তো নাই 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 মই চালোঁ চাওমিন কিবা কিবি মই বাহিৰত ওলাই চাওঁ কিবা কিবি খাবলৈ পাম চাগে বাহিৰততো আৰু একো নাপাবি ঐ কি ক'লে পেলোৱা পাত্তা খানে পাবি উপায় নাই একো খাবলৈ বস্তুৱে নাই খাবলৈ বস্তুৰ বাজাৰ চা নাই এইখিনিয়ে হয় অকল সৰু সৰু পোৱালিৰে বস্তুবিলাক আছে আৰু সামগ্ৰীবিলাক না জিলাপি আছে না কি আছে চিঙৰাও নাই পিঙৰাও নাই একোৱেই নাই ইয়াত তেতিয়াৰ পৰা ভোক লাগিলে আৰু এতিয়াই ভাল হৈছে যাওঁগৈ আৰু আমি পূজা কিনো দেখাবলৈ একোৱে নাই আৰু ইমানে খোৱা বস্তুটো একোৱে নাই আমি যাং আৰু মাংস ভাত খাম মদ খাম আৰু কি খাবি আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু চবকে যোন কি কৰিব লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে ন ছাবস্ক্ৰাইব কৰিব লাগে আৰু লাইক কৰিব লাগে আজিলৈ ইমানে থৈছোঁ আৰু নেক্সট ব্লগত লগ পাম আকৌ গোটেইকেইটা একেলগে যদি একেলগে চবৰে ছুটি হয় ত' আজিলৈ বাই বাই ত' গুড নাইট সকলোকে বাই বাই হেপী দুৰ্গা পূজা